হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম তোমালোকৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা এটা ৰিয়েকশ্যন যিটোৰ নাম হ'ল অধক্ষেপণ বিক্ৰিয়া। এতিয়া ইয়াৰ নামৰ পৰা ইয়াৰ এনচাৰটো ক'বলৈ আমি যত্ন কৰিম। নামটো কি? যে অধক্ষেপণ। অধক্ষেপণ মানে কি? যে তলত কিছুমান গেছ জমা হৈ থাকিব। ঠিক আছে, যিবিলাক বিক্ৰিয়াত কি হ'ব, তলত গেছ জমা হৈ থাকিব, সেইবিলাক বিক্ৰিয়াক আমি কি বুলি ক'ম? যে অধক্ষেপণ বিক্ৰিয়া বুলি ক'ম। এতিয়া অধক্ষেপটো কেনেকুৱা ধৰণৰ হয়? সাপোজ এক গিলাচ পানী লৈছা আৰু তাত অলপ নিমখ ঢালি দিছা। অলপ সময় পিছত তোমালোকে কি দেখা পাবা? যে সেই নিমখখিনি পানীৰ লগত মিহলি হৈ গৈছে। গতিকে ছডিয়াম ক্লৰাইড আমাৰ কি হ'ব নোৱাৰে? অধক্ষেপ হ'ব নোৱাৰে। এতিয়া সাপোজ তুমি কি কৰিছা? এচামুচ লুৰ গুড়ি এটা পাত্ৰত ঢালি দিছা, পানী থকা পাত্ৰত। ঠিক আছে, তোমালোকে কি দেখা পাবা? যে সেই লুৰ গুড়িখিনি কি হ'ব? যে সেই পানীৰ যিটো পাত্ৰ আছে সেই পাত্ৰৰ তলিত জমা হৈ থাকিব। গতিকে ইয়াৰ পৰা আমি কি গম পালো? যে কঠিন পদাৰ্থই সদায় কি কৰে? অধক্ষেপ উৎপন্ন কৰে। ঠিক আছে, এই গেছ জমা হোৱা যিবিলাক বিক্ৰিয়া আছে সেই বিক্ৰিয়াবিলাকক আমি কি বুলি কওঁ? যে অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ। একদম বুজি পালা? গতিকে এতিয়া আমি ডেফিনেশ্যনটোলৈ আগবাঢ়িম। ডেফিনেশ্যনটো তোমালোকে কেনেদৰে দিবা? যে অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বোলে। এতিয়া এটা আমি এক্সাম্পল ল'ম, এক্সাম্পল ল'লে ভালদৰে বুজি পাম। ঠিক আছে, সাপোজ মই এটা উদাহৰণ ল'লোঁ, সেইটো হ'ল যে ছডিয়াম ছালফেট। ছডিয়াম ছালফেটে কাৰ সৈতে বিক্ৰিয়া কৰিব? যে বেৰিয়াম ক্লৰাইডৰ সৈতে বিক্ৰিয়া কৰিব। উৎপন্ন কৰিব কি আমাৰ? যে বেৰিয়াম ছালফেট প্লাছ ছডিয়াম ক্লৰাইড। ঠিক আছে, এইটোৰ নাম হ'ল আমাৰ ছডিয়াম ছালফেট, এইটোৰ নাম হ'ল আমাৰ বেৰিয়াম ক্লৰাইড, এইটোৰ নাম হ'ল বেৰিয়াম ছালফেট আৰু এইটোৰ নাম হ'ল আমাৰ ছডিয়াম ক্লৰাইড। এতিয়া আমি কেনেকৈ বুজিম ইয়াৰ কোনটো আমাৰ অধক্ষেপণ হ'ব? ঠিক আছে, কোনটো আমাৰ অধক্ষেপ হিচাপে থাকিব বা গেছ হিচাপে থাকিব, কেনেকৈ আমি গম পাম? এতিয়া চোৱা, এই ছডিয়াম ছালফেটটো আমাৰ কেনেকুৱা ধৰণৰ? যে একুৱাছ, অৰ্থাৎ এইটো আমাৰ জুলীয়া। ঠিক আছে, আমি পদাৰ্থৰ অৱস্থা পাইছিলোঁ, কি পাইছিলোঁ? গোটা, জুলীয়া আৰু গেছীয়, তিনিটা আমি পাইছিলোঁ। তাৰ ভিতৰত এইটো আমাৰ কি? একুৱাছ, অৰ্থাৎ এইটো আমাৰ জুলীয়া। গতিকে এইটোতো আমাৰ অধক্ষেপ হ'ব নোৱাৰে, কাৰণ জুলীয়া বস্তু তলত থাকিব নেকি? পানীৰ লগত মিহলি হৈ থাকিব। গতিকে এইটো আমাৰ কি হ'ব নোৱাৰে? অধক্ষেপ হ'ব নোৱাৰে। তাৰপিছত বেৰিয়াম ক্লৰাইড আছে। বেৰিয়াম ক্লৰাইডো আমাৰ কি? একুৱাছ, এইটো আমাৰ জুলীয়া, এইটো আমাৰ অধক্ষেপণ হ'ব নোৱাৰে। তাৰপিছত আছে আমাৰ ছডিয়াম ক্লৰাইড। ছডিয়াম ক্লৰাইডটো আমাৰ কি? একুৱাছ, গতিকে এইটো আমাৰ অধক্ষেপ হ'ব নোৱাৰে। কিন্তু বেৰিয়াম ছালফেট, ঠিক আছে, এই বেৰিয়াম ছালফেট কি আমাৰ সলিড, ঠিক আছে, বা কঠিন পদাৰ্থ। এতিয়া এই কঠিন পদাৰ্থ কি হয়? তলত জমা হৈ থাকে। গতিকে ইয়াত কি হ'ব? এই বেৰিয়াম ছালফেটৰ বগা অধক্ষেপটো পৰিব। গতিকে এইটো আমাৰ অধক্ষেপণ বিক্ৰিয়াৰ ৰিয়েকশ্যন। ঠিক আছে, উদাহৰণ। গতিকে তোমালোকে এইটো ভালদৰে লিখি ৰাখিবা আৰু এনেকুৱা ধৰণৰ কনচেপচুৱেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থবা।